আজি বাতৰি কাকতৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি আমি এই কথা শুনিবলৈ পাইছোঁ যে আলফাৰ শিবিৰলৈ যোৱা দুজন যুৱকক আলফাৰ ফালৰ পৰা মৃত্যুদণ্ড দিয়া হৈছে। মই ভগৱানক খাটিছোঁ যে বাতৰিটো যাতে মিছা হয়, বাতৰিটো যাতে ভুল হয়, আৰু সঁচাকৈয়ে যদি এনেধৰণে দুজন যুৱকক হত্যা কৰা হৈছে সেয়া অত্যন্ত দুখদায়ক। আৰু এই ঘটনাই যিসকল যুৱকে আলফাত যোগদান কৰিব খুজিছে বা খোজাৰ চিন্তা কৰিছে তেওঁলোকলৈকেও এটা বাৰ্তা পঠাব যে আমি এনেধৰণৰ পদক্ষেপ লোৱা উচিত নহয়। মই আলফালৈকে আৰু আকৌ এবাৰ আহ্বান জনাম যে অসমৰ মানুহে তেজৰ বহু ফাকু খেলিলে, মাতৃৰ বুকুৰ পৰা সন্তান সুধা হোৱাক বাদ দি বা অসমীয়াই তেজাল ডেকা যুৱক কিছুমানক হেৰুৱাক বাদ দি আমি কোনো লক্ষ্যতে উপনীত হ'ব পৰা নাই। কিন্তু যেতিয়াই আমি অৰ্থনৈতিকভাৱে সামাজিকভাৱে অসমৰ উত্থানৰ বাবে কাম কৰিছোঁ আমি বহুদূৰ আগুৱাই যাব পাৰিছোঁ। আলফাক মই আকৌ এবাৰ আহ্বান জনাম যে শান্তি আলোচনা হওক, যাতে এনেকুৱা কৰুণ আৰু দুখৰ বাতৰিবিলাক আমি শুনিব নালাগে।